সূৰ্য মাৰ যাব হৈছে মই এইটো ভিডিঅ'টো বনাইছোঁ বঢ়িয়া চিনাৰী আছে গাছডাল পাছত আছে তো কথাটো মই ভিডিঅ'টো বলক আৰম্ভ কৰোঁ যে আজিৰ এই ভিডিঅ'টো মোৰ আগৰ ভিডিঅ'টোৰ এটাৰ ওপৰত মই 3 দিনমান আগতে এটা ভিডিঅ' আপলোড কৰিছিলোঁ যে কেনেকুৱা ভিডিঅ' আছিল বিশ্বৰ 10খন দেশ এনেকুৱা মই সিলেক্ট কৰিছিলোঁ আৰু সেই 10খন দেশত বৰ্তমান পেট্ৰলৰ দাম কিমান চলি আছে সেই টপিকটোক লৈ মই এটা ভিডিঅ' বনাইছোঁ কিন্তু সেই ভিডিঅ'টোত মোক কেইজনমান ব্যক্তিয়ে মোক কমেণ্ট কৰিছে পাৰ্চনেলি ছ'চিয়েল মিডিয়াত কমেণ্ট কৰিছোঁ তো সেই কমেণ্টকেইটা কেনেকুৱা আছিল আমি তেখেতসকলে কমেণ্ট কৰিছে যে আমি আজিকালি কি পেট্ৰলৰ চিন্তাই কৰি থাকিব লাগে নেকি আমি পিঁয়াজ চাউল দাইল সেইবিলাকৰ চিন্তাহে কৰি থাকিব লাগে আমি পেট্ৰলৰ চিন্তা কৰিব নালাগে তেনেকুৱা কেইজনমান লোকে মোক কমেণ্ট কৰিছে তো সেই কমেণ্টকেইটাৰ ওপৰত ডিপেণ্ড কৰি মই আজি এই ভিডিঅ'টো আগবঢ়াম বুলি ভাবিছোঁ এই টপিকটো আগবঢ়াম বুলি ভাবিছোঁ তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ চাই থাকিব যে সেই ভিডিঅ'টোত মই কোনো ধৰণৰ বিতৰ্কমূলক চিন্তা লৈ সেই ভিডিঅ'টো মই বনোৱা নাছিলোঁ মই সেই ভিডিঅ'টো এই কাৰণে বনাইছিলোঁ যে আপোনালোকে যাতে বিশ্বত কেইখনমান টপ দেশৰ নাম জানে আৰু যিকেইখন দেশত বৰ্তমান পেট্ৰলৰ দাম কিমান চলি আছে সেই কথাটো আপোনালোকে যাতে ভালদৰে গম পায় মই সেই চিন্তা লৈহে সেই ভিডিঅ'টো বনাইছিলোঁ কিন্তু সেই ভিডিঅ'টোত কেইজনমান লোকে তেনেদৰে কমেণ্ট কৰিছে তো মই সেই কমেণ্টৰ ওপৰত ভিত্তি কৰি এই ভিডিঅ'টো আগবঢ়াইছোঁ যে তেখেতসকলে কমেণ্ট কৰিছে যে মই আগতে ক'লোৱে যে আমি পেট্ৰলৰ কথা চিন্তা কৰিব নালাগে আমি দালি চাউলৰ কথাহে চিন্তা কৰিব লাগে আৰু কিবা এটা কমেণ্ট দিছে যে আমি 90 কেজি পিঁয়াজৰ কথা কিবা সেনেকুৱা এটা কমেণ্ট দিছে তো সেই 90 কেজি পিঁয়াজৰ কথা চিন্তা কৰিব লাগে বা আমি পেট্ৰলৰ চিন্তা কৰিব নালাগে তো মই কথাটো ক'ম যে আপোনালোকে জানেনে আমি যিবিলাক দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি আছোঁ দালি চাউল এচেঞ্চিয়েল যিবিলাক দ্ৰব্য দালি চাউল আলু পিঁয়াজ সেই সকলোবিলাকৰ দাম যিবিলাক বঢ়া কমা হৈ থাকে সেই সকলোবিলাক কিহৰ ওপৰত ডিপেণ্ড কৰে জানেনে কিহৰ ওপৰত ভিত্তি কৰে সেই সকলোবিলাক ভিত্তি কৰে পেট্ৰল ডিজেলৰ ওপৰত কিন্তু এই কথাটো পেট্ৰল ডিজেলৰ ওপৰত যে ভিত্তি কৰে এই কথাটো মোৰ সেই ভিডিঅ'টোৰ কোনো ধৰণৰ লিংকে নাই মই মাত্ৰ সেই ভিডিঅ'টোত আপোনালোকক এখন টেবুলহে দিছিলোঁ এখন লিষ্টহে দিছিলোঁ যে পৃথিৱীৰ 10খন দেশত কিমান কম ভাৰতৰ তুলনাত কিমান কম পৰিমাণত তেলৰ দাম চলি আছে পেট্ৰলৰ দাম চলি আছে মই সেইটোহে টপিক আছিল কিন্তু টপিকটো আজি এই কাৰণে লোৱা হৈছে এই কমেণ্টকেইটাৰ ওপৰত তো মই আপোনালোকক ক'ম যে সেই আমাৰ যিবিলাক এচেঞ্চিয়েল দ্ৰব্য আছে আলু পিঁয়াজ দালি চাউল এই সকলোবিলাকৰ দাম ডিপেণ্ড কৰে পেট্ৰলৰ ওপৰত কেনেদৰে ডিপেণ্ড কৰে তো আপোনালোকে এই কথাটো হয়তো নাজানে আপোনালোকে সেই ভিডিঅ'টো বুজি পোৱাটো আপোনালোকৰ অসুবিধা আছে আৰু কমেণ্টটো দিয়াটো আপোনালোকৰ অসুবিধা হৈছে তো মই আপোনালোকক এই ডাউটটো ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ যে আমি যিবিলাক অসমত যিবিলাক আলু দালি পিঁয়াজ সকলোবিলাক যিবিলাক এচেঞ্চিয়েল দ্ৰব্য ডেইলি ব্যৱহাৰ কৰি আছোঁ সেই সকলোবিলাক আমাৰ ক'ৰ পৰা আহে জানেনে ক'ৰ উৎপন্ন হয় বিশেষকৈ অসমত চাউলকেইটা হয় বাৰু কিন্তু সেই চাউলেৰে অসমৰ সকলো মানুহক নাটে আমি কণ্ট্ৰলৰ চাউল যি খাওঁ সেই চাউলবিলাক আহে হাৰিয়ানাৰ পৰা আহে পাঞ্জাৱৰ পৰা আহে যিবিলাক খেতি আমাৰ অসমতকৈ কিছু কৰে বেছি তাৰপিছত আলু আহে আমাৰ আগ্ৰা আলু আপোনালোকে নিশ্চয় জানে যিসকলে বজাৰ কৰে মই বজাৰ কৰাৰ কাৰণে জানো তো আগ্ৰাৰ আলু আছে কলকাতাৰ পৰা আলু আহে তো সেই সকলোবিলাক দ্ৰব্য বেলেগ ৰাজ্যৰ পৰা আহে ভাৰতৰ তো সেই যিবিলাক প্ৰডাক্ট আমাৰ অসমলৈ আহে বা অসমৰ পৰাও যায় কিছুমান প্ৰডাক্ট তো আমাৰ চাফাত যায় তো সেইবিলাক আৰু নকওঁ কিন্তু অসমলৈ আহে তো সেইবিলাক প্ৰডাক্ট আমাৰ অসমলৈ কেনেদৰে আহে আপোনালোকে জানে গাড়ীৰে তো আপোনালোকে হয়তো বুজিব ধৰিছে হয়তো কথাটো যে গাড়ীৰে তো গাড়ীখন আৰু পেট্ৰলৰে চলে তো যিমানেই পেট্ৰলৰ দাম বাঢ়ি যাব সিমানেই এইবিলাক বস্তুৰ দামো আমাৰ ইয়াত বাঢ়ি যাব কাৰণ পেট্ৰলৰ দাম যিটো বাঢ়িলে সেইটো ট্ৰেন্সপৰ্টেশ্যন কষ্ট বুলি কয় কোনো এটা প্ৰডাক্ট যদি এঠাইৰ পৰা আন ঠাইলৈ আনিবলগীয়া হয় সেই প্ৰডাক্টটো বনোৱাতে যিবিলাক সেই প্ৰডাক্টটো বিক্ৰী কৰা নোহোৱালৈকে যিবিলাক খৰচ অৰ্থাৎ ট্ৰেন্সপৰ্টেশ্যন খৰচ বনোৱা খৰচটো বাদ দিয়া যিবিলাক ট্ৰেন্সপৰ্টেশ্যন খৰচ এঠাইৰ পৰা আন ঠাইলৈ অনা নিয়া কৰা হয় সেই সকলোবিলাক খৰচ এই বস্তুখিনিত লগোৱা হয় টেক্সটো বাদ দিয়া ট্ৰেন্সপৰ্টেশ্যন খৰচটোও লগোৱা হয় আৰু সেই খৰচবিলাক উঠাবলৈ তেওঁলোকে আমাৰ অসমত যিবিলাক বৰ্তমান দাম চলিছে সেই দামবিলাক সেই ট্ৰেন্সপৰ্টেশ্যন কষ্টৰ ওপৰতো ডিপেণ্ড কৰে যদি পেট্ৰলৰ দামটো বাঢ়ি যায় ট্ৰেন্সপৰ্টেশ্যন কষ্টটো বাঢ়ি যাব গাড়ী ভাড়া বাঢ়ি যাব তেতিয়া সেই ভাড়াবিলাক যেতিয়া বাঢ়ি যাব আমাৰ ইয়াত দ্ৰব্যবিলাকৰ দাম বাঢ়ি যাব তো এনেদৰে ডিপেণ্ড কৰে তো আৰু সেই যিবিলাক ট্ৰেন্সপৰ্টেশ্যন কষ্ট বাঢ়ি গৈছে সেইবিলাক কষ্ট তেওঁলোকে কিহৰ সহায়ত
তেওঁলোকে তোলাব, আমাৰ পৰাই তোলাব, আমাৰ জনসাধাৰণৰ ওপৰত বেছি দামত বিক্ৰী কৰিব আৰু তেনেদৰে তেওঁলোকে সেই খৰচটো তেওঁলোকে তুলিবই। তেওঁলোকে খৰচটো তেওঁলোকৰ ট্ৰেন্সপৰ্টেশ্যন কষ্ট নোতোলাকৈ তেওঁলোকে লছ খাই আমাৰ তাত বস্তু বিক্ৰী নকৰে। তো আপোনালোকক মই এইদৰে ক'লোঁ যে পেট্ৰলৰ দামৰ ওপৰত আমাৰ দৈনন্দিন জীৱনত ব্যৱহৃত সকলোবিলাক দ্ৰব্য বিশেষকৈ নিৰ্ভৰ কৰে। তো আপোনালোকে এনেকুৱা ডাউট লৈ নাথাকিব। পেট্ৰলৰ চিন্তা আমি সকলোবিলাক চিন্তা কৰিব লাগিব। মই সেই ভিডিঅ'টোত তেনেধৰণৰ কোনো চিন্তা অনা নাছিলোঁ। মই মাত্ৰ আপোনালোক 10খন দেশৰ লিষ্টহে দিছিলোঁ পেট্ৰলৰ দামৰ ওপৰত, যে সকলোতকৈ কম দাম চলি থকা দেশখনৰ নাম হৈছে ভেনেজুৱেলা, য'ত 65 পইচা চলি আছে। আমাৰ ভাৰতত চলি আছে 80 টকাৰো ওপৰ গৈছে। তো এইটো অলপ চিন্তা কৰিব লগা বিষয়, আপোনালোকে চিন্তা নকৰিলে নহ'ব। তো মই এই ভিডিঅ'টো চিন্তা কৰিবলগীয়া বিষয় এইকাৰণে ক'লোঁ, দামৰ ওপৰত, এচেঞ্চিয়েল দামৰ ওপৰত কেনেদৰে নিৰ্ভৰ কৰে। তো আজিলৈ ভিডিঅ'টো সামৰণি মাৰিম, বেছি দীঘল নকৰোঁ। তো যদি ভিডিঅ'টো কিবা অলপ গম পালে, আপোনালোকৰ যদি ডাউটবিলাক ক্লিয়াৰ হৈছে, তো লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। অলপ বেলেগ টপিক আনি থাকিম। তো আজিলৈ এৰিছোঁ, বাই। মই ক'ত আছোঁ জানেনে? এই পথাৰত আছোঁ, সূৰ্য মাছ যায় হা। তো আজিলৈ এৰিছোঁ, বাই।